নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ গাহৰি মাংসৰ জোল। ইয়াক বনাবলৈ প্ৰথমে আমি গাহৰিখিনি বইল কৰি ল'ব লাগিব। মই 300 গ্ৰামমান গাহৰি লৈ লৈছোঁ। ইয়াক আমি 15 মিনিটমানৰ কাৰণে বইল কৰি দিম। তাৰপিছত 15 মিনিট বইল কৰাৰ পিছত আমি এতিয়া কেৰাহীখন পাতি দিছোঁ। এতিয়া মিঠাতেল ঢালি দিছোঁ একেবাৰে। তেলখিনি গৰম হোৱাৰ লগে লগে আমি ইয়াত এতিয়া পিঁয়াজখিনি দি দিম। তাৰপিছত আমাৰ কাটি থোৱা জলকীয়াও আছে, লগত ইয়াৰ লগত দি দিম এতিয়া। কাটি থোৱা আমাৰ আদা নহৰু আছে, আদা নহৰুখিনিও দি দিম ইয়াতে। আমি 30 ছেকেণ্ডমান ভাজি ল'ম ধুনীয়াকৈ, ভালদৰে। ছেকেণ্ডমান ভজাৰ পিছত আমি এতিয়া আমাৰ বইল গাহৰিখিনি দি দিলোঁ। আমি 2 মিনিটমান ভজাৰ পিছত আমাৰ হালধি ৰং 1 চামুচ দি দিব লাগিব। তাৰপিছত আমি ইয়াত মিট মছলা 1 চামুচ দি দিম। তাৰপিছত আমাৰ ৰেড চিলি 1 চামুচ দি দিম। আমি চব গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। ভালদৰে মিক্স কৰাৰ পিছত আমি ইয়াত কাটি থোৱা আলু আছে, আলুখিনি দি দিম। এতিয়া মছলা গাহৰি আৰু আলুৰ লগত ভালদৰে মিক্স কৰি ল'ব লাগিব। তাৰপিছত আমাৰ কাটি থোৱা বিলাহী আছে, বিলাহীখিনি ইয়াত দি দিম। বিলাহীখিনি দিয়াৰ পিছত আমি ভালদৰে মিক্স কৰি ল'ব লাগিব। মিক্স কৰাৰ পিছত আমি নিমখ দিয়া নাছিলোঁ, এতিয়া আমি নিমখখিনি দি দিম। এই গাহৰি ৰেচিপিটো সেইবোৰৰ কাৰণে যোনে একেবাৰে গাহৰি নাজানে বনাবলৈ, সিহঁতৰ কাৰণেহে। যোনে জানে সিহঁতক নালাগে বাৰু, যোনে নাজানে সিহঁতৰ কাৰণে বনাই যিহেতু। বাকী আগলৈ চাই থাকিব। আমি এতিয়া নিমখখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত আমি এতিয়া 10 মিনিটমান ভাজি থাকিম। ভালদৰে 10 মিনিট ভাজি ল'ব লাগিব। 10 মিনিটমান ভাজা হোৱাৰ পিছত আমি এতিয়া অলপ পানী দিব লাগিব। মই আধা গিলাচ পানী দি দিছোঁ। আপোনালোকে চাই ল'ব কিমান মাংস বনাইছে, তাৰ ওপৰত পানীটো দিব। তাৰপিছত আমি আকৌ এতিয়া 7-8 মিনিটৰ কাৰণে ঢাকি দিম। তাৰপিছত আমি এতিয়া আকৌ উঠাই দিম 7-8 মিনিটৰ পিছত। আমাৰ গাহৰিখিনি হৈছে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব। নতুন চেনেল হয়, যদি আপোনালোকৰ সহযোগ কৰে মোৰ চেনেলটো আগবাঢ়ি যাব। তাৰপিছত আমি এতিয়া কটা ধনিয়া আছে, কটা ধনিয়া দি দিম। কটা ধনিয়া দিয়াৰ পিছত আমি 2-3 মিনিটমান সিজাই দিম আৰু। তাৰপিছত আমাৰ মাংসটো ৰেডি হৈছে।